বন্ধুসকল, আপোনালোক সকলোকে ক্ৰিয়েটিভ ফেক্ট চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে পাইৰ মূল্য প্ৰথমে কোন ভাৰতে গণনা কৰিছিল? আৰু জানেনে যে অস্ত্ৰোপচাৰৰ পিতৃ কোন? আৰু আপুনি জানেনে ইছৰো মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত প্ৰথম ৰকেটটো চাইকেলেৰে লৈ যোৱা হৈছিল? ফেক্ট নম্বৰ 1, বিশ্বৰ ভিতৰত প্ৰথম ভাৰতত হীৰা খনন কৰা হৈছিল। প্ৰথমতে কেৱল কৃষ্ণা নদী দ্বীপৰ গুণ্টুৰ আৰু কৃষ্ণা জিলাৰ পলসুৱা মাটিত হীৰা পোৱা গৈছিল। অষ্টাদশ শতিকাত ব্ৰাজিলত হীৰা পোৱালৈকে ভাৰতে হীৰা উৎপাদনত বিশ্বক নেতৃত্ব দিছিল। ফেক্ট নম্বৰ 2, আপোনালোকে হয়তো বহুতো লোকে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায়, কিন্তু আপুনি জানেনে বিশ্বৰ প্ৰথমটো বিশ্ববিদ্যালয় তক্ষশিলা 2700 বছৰ পূৰ্বতে ভাৰততে স্থাপিত কৰা হৈছিল। ভাৰত পাকিস্তান বিভাজনৰ ফলত বৰ্তমান এই বিশ্ববিদ্যালয় পাকিস্তানত অৱস্থিত। ফেক্ট নম্বৰ 3, ভাৰতত এনে এখন হ্ৰদ আছে যিখন হ্ৰদ উল্কাপিণ্ড সংঘৰ্ষ হোৱাৰ ফলত সৃষ্টি হৈছিল। এই হ্ৰদ মহাৰাষ্ট্ৰৰ বুলধানা জিলাত অৱস্থিত। ফেক্ট নম্বৰ 4, হয়তো আপুনি জানিব পাৰে যে ইছৰোৰ প্ৰথমখন ৰকেটৰ অংশবিলাক চাইকেল আৰু গৰু গাড়ীৰে কেৰেলাৰ তিৰুৱনন্তপুৰমৰ পৰা থুম্বা লঞ্চিং ষ্টেচনলৈ লৈ অনা হৈছিল। ফেক্ট নম্বৰ 5, আপুনি জানেনে যে ভাৰত বিশ্বৰ ভিতৰত প্ৰথম চেনি উৎপাদন কৰা দেশ? ভাৰতত বহু প্ৰাচীন কালৰে পৰা চেনি উৎপাদন কৰি আহিছে। ফেক্ট নম্বৰ 6, ভাৰতত জন্মগ্ৰহণ কৰা 4টা ধৰ্ম: হিন্দু, বৌদ্ধ, শিখ আৰু জৈন। ফেক্ট নম্বৰ 7, আপুনি জানেনে পাইৰ মূল্য 6ষ্ঠ শতিকাত ভাৰতীয় গণিতজ্ঞই বুধায়নাই গণনা কৰিছিল? ফেক্ট নম্বৰ 8, সুশ্ৰুতক অস্ত্ৰোপচাৰৰ পিতৃ হিচাপে জনা যায়। তেওঁ 2500 বছৰ আগতে কৃত্ৰিম হাত ভৰি, হাড় ভঙা, প্লাষ্টিক অস্ত্ৰোপচাৰ, মগজুৰ দৰে জটিল অস্ত্ৰোপচাৰ কৰিছিল। মানে সেই 2500 বছৰ আগতে যিটো সময়ত কোনো আধুনিক যন্ত্ৰ নাছিল, সেইটো সময়ত সুশ্ৰুত আৰু তেওঁৰ দলে মগজুৰ দৰে আদিৰ দৰে জটিল অস্ত্ৰোপচাৰ কৰিছিল। ফেক্ট নম্বৰ 9, ইণ্ডিয়ান ৰেলৱেৰ কথা ক'লে মানে বৰ্তমান ইণ্ডিয়ান ৰেলৱেত 13 লাখতকৈও অধিক কৰ্মচাৰীয়ে কাম কৰি আছে, যিটো সংখ্যা বহু দেশৰ জনসংখ্যাতকৈও অধিক। ফেক্ট নম্বৰ 10, আপুনি জানেনে যে প্ৰথমে সমৰকলা ভাৰতত সৃষ্টি কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বৌদ্ধ মিছনাৰীসকলৰ দ্বাৰা সমগ্ৰ এছিয়ালৈ বিয়পি পৰিছিল।